आसाम विधानसभा बिसायख'थिया खाथिनिफ्राय खाथिसिन सौफैनाय लोगो लोगो राजखान्थि दोलोफ्रा गोख्रों फोसावदिं मेलखौ खालामगासिनो दङ। बे समाव दायो आङो जिगुनों सिदली विधानसभा बियाबाव दङ। BPF दोलोआबो जिगुनों सिदली विधानसभा बियाबाव देरहासार खालामो गावसिनि बिदाथिखौ पानिराम ब्रह्मखौ देरहासार खालामदों। गोख्रों फोसावदिं मेला जागासिनो दङ। आङो दा आस्राबारि BPF नि अफिस प्राइमारि अफिसाव दंफैयो। आं दायो बे समाव मिथिना लागोन बिथांमोना मोनसे जयनिं हाबाफारि लादों। बे जयनिं हाबाफारियाव बबे दोलोनिफ्राय बाहागो लाफैदों जगदान होफैदों बे बाथ्राखौ मिथिना लागोन आरो माबायदि पिक्सार नुदों सिदली समस्यायाव BPF दोलोआ बेखौ जों मिथिना लागोन। आंजों लोगोसे दं नमनितानि MCLA नन्दलाल मागर बिथांनिफ्राय आं मिथिना लागोन। सार जिहेतु निर्बाचन समूह लगे लगे विभिन्न पलिटिकल पार्टी प्रचार अभियान जोरदार चलि আছে। BPF पार्टी हिसाबै सिदली समस्या केनेका प्रचार अभियान चलि আছে? বিভিন্ন বুলি ক'লে অলপ ভুল হ'ব নিচিনা মই পাইছোঁ। কেৱল BPFৰহে জোৰদাৰ পাৰ্টি চলি আছে ইয়াত। আৰু প্ৰচাৰ অভিযানত আমি দেখিছোঁ বেলেগ পাৰ্টিতো আমি ইয়াত মানে উপস্থিত দেখিয়ে পোৱা নাই। আৰু মই ভাবোঁ আৰু বেচাৰাহঁতে তাৰমানে লাহে লাহে যেনেকৈ BPFৰ ফালে বিভিন্ন দলৰ নাম বুলি লিডাৰবিলাকে লাজ পাব, তো বিভিন্ন দলৰ নেতাসকল এজন দুজন আৰু শজনকৈ এতিয়া আজি চব BPFত জইন। আমি বিভিন্ন সময় মানে ঠাইত মিটিং কৰিবলৈ গৈছিলোঁ। তাত কাক বুজাব? গোটেইকেইজনে আমাৰ BPFক ভাল পোৱা মানুহ আহিছে। আৰু অলৰেডি আমাৰ আৰু প্ৰায় 4 বছৰ BTCত আমাৰ চৰকাৰ আছে। আৰু এই আমাৰ এই বিধানসভা নিৰ্বাচনৰ পিছতে আমি অসমত মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰৰ সহযোগত তেখেতৰ নেতৃত্বত BPFে অসমতো চৰকাৰ আমি বনাব গৈ আছোঁ। আৰু চিদলী চিৰাং সমষ্টি হিচাপে খালি আমাৰ মহামান্য যিটো নেকি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ডিক্লেয়াৰ কৰাৰ বাকী ইয়াত ভিক্টৰী পানিৰাম ব্ৰহ্ম ডাঙৰীয়া এইটো 110% চিয়'ৰ হৈ গৈছে। বহুত অংকটোতো একজেক্ট মই ক'ব নোৱাৰোঁ, কিন্তু বহুত ভোটত জয়যুক্ত হ'ব। আৰু যিখিনি মই দেখিছোঁ এতিয়া ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাইছে আৰু যেনেকৈ সঁহাৰি জনাইছে। আৰু সেইটো কাৰণো আছিল যোৱা 5 বছৰত বিভিন্ন সমস্যা তেখেতসকলে ভুগিব লাগিছিল। আৰু যিখিনি UPPLৰ সময়ত দিয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰৰ চৰকাৰৰ সময়ত যিখিনি তেখেতসকলে কথাবিলাক কৈছিল, আজি হাগ্ৰামা মহিলাৰী ছাৰৰ আমাৰ BPF চৰকাৰে 5 মাহতে কৰি দেখুৱাইছে। তেখেতসকলে 5 বছৰৰ ভিতৰত কৰিব নোৱাৰা কাম আমাৰ BPFৰ চিফ BTCৰ চিফ হাগ্ৰামা মহিলাৰী ছাৰে 5 মাহত কৰি দেখুৱাইছে, যাৰ কাৰণে একেবাৰে ৰাইজে এতিয়া পূৰা BPF মুখী হৈছে। আৰু এই 15টা NDA চিট হিচাপে আমি 15টা আমি আৰামছে 100% আমি জিতি গৈ আছোঁ। কোনো BPF মুখী হৈছে ৰাইজে চিদলী সমষ্টিৰ ৰাইজে নাই। ডিফাৰেঞ্চটো গম পাইছে এতিয়া যে UPPLৰ 5 বছৰত আৰু আমাৰ BPFৰ 5 মাহত 5 বছৰত কৰিব নোৱাৰা কাম 5 মাহতে আমি BPF চৰকাৰে কৰি দেখুৱাইছে, যাৰ কাৰণে চবেই আশাবাদী, ৰাইজেও ভাল পাইছে। আৰু যাৰ ভাল পোৱাৰ কাৰণে আজি চবেই ওলাই আহিছে। ইয়াতো ফেষ্টিভেল নিচিনা হৈছে আজি। কাৰ মাজৰ হ'ব খেলখনতো হ'ব লাগিব, কাৰ মাজৰ হ'ব? চাওক, খেল কোনোবা এজন থাকিব পাৰে হা। আজিৰ দিনতো কোনোবা এটা পলিটিকেল স্পেচিয়েলি আমি অপজিশ্যন হিচাপে আমি UPPLক লৈছিলোঁ, কিন্তু আমি দেখিছোঁ UPPL আজিৰ দিনত 3 নম্বৰ 4 নম্বৰতহে গুচি গ'ল বেচাৰা। আৰু 1 নম্বৰত এতিয়া কাউণ্টডাউনত আৰু আপুনি যেতিয়া বেলট কাউণ্টিং হ'ব বা আমাৰ AVM কাউণ্টিং হ'ব, তাত BPFৰ আৰু নাঙলৰ চিনৰ বাহিৰে আপুনি বেলেগ নাপাব। সেইটো একদম সঁচা কথা। আৰু এইটো মোৰ কথা নহয়, ৰাইজে কৈ আছে। ৰাইজ যেনেকৈ ওলাইছে প্ৰত্যেকটো মিটিঙত যাওক আপুনি, ৰাইজ BPF মুখী ৰাইজ, BPFক ভাল পোৱা ৰাইজ। কাৰণ সেইটোৱেই আমি যিখিনি 5টা গেৰাণ্টি দি আহিছোঁ সেইখিনি আমি কৰি আছোঁ। মাটিৰ পট্টাৰ কথা কৈছোঁ, আমি মাটিৰ পট্টা দিছোঁ। বৃদ্ধসকলক আমি ফাইনেন্সিয়েল এছিষ্টেণ্ট এটা দিম বুলি কৈছিলোঁ, আমি দিছোঁ। আনএমপ্লয়ড ইউথবিলাকক আমি কৈছিলোঁ যে 2 লাখকৈ দিম বুলি কৈছোঁ। হয়, তাৰ মাজত বহুতেই পোৱা নাই, কিন্তু আমাৰ পাব। এইটোতো আমাৰ কণ্টিনিউ প্ৰচেছ। আমাৰ BTC চৰকাৰ হোৱালৈকে আমি 2 লাখে প্ৰত্যেকটো যুৱক যুৱতীসকলক আমি দিম। 5টা গেৰাণ্টিত আমি কণ্টিনিউ কৰি আছোঁ আৰু যি কৈছোঁ কৰিছোঁ। মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱে যিখিনি কথা কৈছে আজি 5 মাহত কৰি দেখুৱাইছে, যিটো প্ৰমোদ বড়ো ডাঙৰীয়াই 5 বছৰতে তেখেতৰ এটা গেৰাণ্টিও ফুলফিল কৰিব পৰা নাই। এইটোৱেই পাৰ্থক্য। नोंथांनि दैदेननायाव मिटिङाव बेसेबांसो रायजो राजाफ्रा दिनै हाबफैदों? बेखौथ' दा एसे आवगायावल' नुखाबाय। जोङो आस्राबारि हिसाबै खालि आस्राबारिल' नङा, 14 चिराङाव दैलि जइन। बे जइनिङाव ओरैबायदि गामसानिनो अभाब जाबाय जोंहा, माला गाननोनो अभाब जाबाय, बाजारावनो मोनलायलायला। दा ओंखायनो बेफोरबायदि दोहौखौ नुयोब्ला
जोंनिफ्राय फटेन चिरांनिफ्राय आरो जेबो सन्देह गैया। फटेन चिरां हिसाबै नोंथाङा जे आफादगिरि हिसाबै बेसेबांसो भट देरहा होनायनि थांखि लादों? जोंनाव बे मार्जिनखौ बुंनो थाङोब्ला रेकर्ड प्रथम जानो थांगासिनो दं MLA इलेक्सनाव। आवगोल जि इलेक्सन जाबाय थादों बेनिफ्राय बांसिन रेकर्ड हिसाबै जों देरहागोन एबार जितु जोङो प्रग्रेस खालामदों। खोथाया जाहैबाय जोंनाव फटेन चिरां हिसाबै गोबांथार प्राइमारियाव एसे जेननाय रेकर्डा दंबाय थायोमोन, खिन्थु दिनैनि दिनाव अल प्राइमारि अल केन्द्र दिनै रिजाल्टआ मोजां फैगासिनो दं। खारना जाहैबाय गावे बुवे जेसेबां दं दिनै आसाबारियाव जाबाय, मैया सान्थिपुराव जाबाय, मोनफ्रोमबो प्राइमारियाव जयनिं कि जयनिं। बेनि थाखाय दोहौआ ओरैबायदि BPFआव फैदों आरो बेखौ नुनानै जोङो ओरैबायदि गोजोननाय दं। दिनैनि दिनाव जोंहा नै दासो एसे आवगायाव केन्डिडेट बिथाङा दंमोन, एसे आगोलाव थांबाय। गोसो जायोब्ला जुदि आयेनफ्राव दङब्ला डिक्लार होनो हानाय पजिसना जायो। नोंथांनि आफादगिरि दैदेननायनि समाव जादोंना होननानै नोंथाङा? डेफिनेटलि बियो जाहैबाय BTC बासि हिसाबै बा जोंहा हाग्रामा सारा पार्टि हिसाबै दैदेननायनि जिथु दोहौ, खालि जोंनिल' खोथा नङा। BPF दोलो जितु जोंहा गभर्नमेन्ट दङ, हाग्रामा सारा दिनै सासन खालामबाय थादों। बिथांनि जितु सासन खालामनाय, बे सासन खालामनायनि स्ट्राक्चार आरो बिथांनि जितु मावनाय, जितु कनफिडेन्टलि बिथांमोना जि माबा होदों, टारगेटफोर होदों, बे टारगेटखौ पूर्ण खालामनायनि थाखायनोथ' गासै समस्थियानोथ' दिनैहाय BPF दोलोखौनो नागिरफिनदों। जायनि समाव बिसोरो उल्था पाल्टा साननानै बे समाव गोबां दोलो नागारनानै थांनाय व्यक्तिफोर नामफोरखौ जोङो बुंबा उसुबिदा, खिन्थु गासिबो दोलोनि नेताफ्रानो दैदेनगिरिफ्रानो दैलि जयेन जाबाय थादों। ग्रासरुट लेभेलावनो होन, अबा हाइ लेभेलावनो होन। बेसेबांसो जयेन जाखो? दिनै बावहाय 81 आसाबारि हिसाबै जादों आरो जानायनि खोथा होबावदों, गोबांथार जागोन। बे जालांबाय थागोन आरोखि। बिथांमोना फोरमायदों दि फैबाय थानाय बिसायख'थिखौ लानानै देरहानांगौनि थाखाय मोनसे मोजां थासारिखौ नुदों होननानै बिथांमोना भिडिअ जार्नालिस्ट प्रनय चतुर्वेदीजों लोगोसे निजोम दैबार चिरांनिफ्राय बड' लाइभ।